নগাঁও মেডিকেল কলেজত আছোঁ। এয়া এই খুৰাজন যেজন খুৰাক আমি লৈ আহিছোঁ তেখেতে এতিয়া বহি আছে গাড়ীত। এতিয়া আমি চাওঁ কিটো কয় সেই খুৰাকৰ কাম। এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকক ফুটেজটো দেখাব পৰা নাছিলোঁ, সেইটো কাৰণে মই বেয়া যে আপোনালোকে দেখিব নোৱাৰিলে কি কাহিনী হৈছে কি নাই। আমি দিয়া অহাৰ পৰা আৰু লৈ যোৱা সেইখিনিহে দেখাব পাৰিম, আৰু বাকীখিনি আপোনালোকক একো দেখাব নোৱাৰিম। কিয় কাৰণে কেম্পাছৰ ভিতৰত এলাও নাছিল ভিডিঅ' কৰা। সেয়েহে আপোনালোকক জনাব বিচাৰিছোঁ যে খুৰাৰ কি হয় কি নহয় আপোনালোকে আমাৰ ভিডিঅ'টিতে পাই থাকিব আপডেট, খুৰাৰ কি হৈছে কি নহয়। আৰু আপোনালোকে আশা কৰোঁ চবে প্ৰাৰ্থনা কৰক যে খুৰা জল্দি জল্দি ভাল হৈ যায়। আৰু সেই খুৰা হৈ পিনে মই ক'ব বিচাৰোঁ যে আপোনালোকে যোনে যোনে মোৰ ভিডিঅ'বিলাক চাই আছে, মোক ইমান মৰম দিছে, সেইটো কাৰণে ধন্যবাদ কৰক। খুৰা দুটা ছোৱালী আছে, সেই ছোৱালীগৰাকীও দেখিছে আগৰ এটা ভিডিঅ'ত, আমি যেতিয়া ফাৰ্ষ্ট ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'ত দিয়া আছিল দুটা ছোৱালী আছে। ছোৱালীবিলাকৰ পঢ়া শুনা অসুবিধা, ঘৰৰ অৱস্থা বহুত বেয়া, ৰাস্তা ঘাটৰ বেয়া, আৰু একমাহ আগতেহে লাইনটো আহিছিলে। সেয়ে মই চবকে কৈছোঁ যে আপোনালোকে 10 টকা 20 টকা দি এইজন মানুহৰ QR ক'ডত পইচা অলপ দি সেই ঘৰটো যে চলি যায়। ক'ব বিচাৰিছোঁ যে আপোনালোকে এই ঘৰটোলৈ বিৰত আছে যে আমি এইখন ঘৰত আহিছিলোঁ, এটা ভিডিঅ' বনাইছিলোঁ। তেখেতৰ কঁকালৰ ইনজুৰি হৈছিল। আমি দেখাব পাৰোঁ যে তেখেতে এতিয়া শুই আছে এতিয়া। আৰু এইখিনিত মই ক্ষমা বিচাৰিছিলোঁ যে খুৰাৰ মেডিকেলৰ ভিডিঅ'টো মোৰ তাত আছে, মই আপলোড কৰিব পৰা নাছিলোঁ, মোৰ গাটো বেয়া আছিল। সেয়া আজি আহিছোঁ, আজি আহি 2-1 দিনত আপোনালোকক সেইটো ভিডিঅ' দি দিম যে মেডিকেলত কি হৈছিল কি নাই, কেনেকুৱা ঘটিছিল আৰু সেই পৰিস্থিতি কেনেকুৱা আছিল, আৰু খুৰা এতিয়া কেনেকুৱা লাগি আছে আমাৰ গাটো। এতিয়া গাটো ভাল পাইছে? হা, বিষটো আছে, এতিয়া ভাল পাইছে। আৰু এই দেখিব পাইছে যে কঁকালত এইটো লগাইছে। আমি যেতিয়া নগাঁও লৈ গৈছিলোঁ তেতিয়াই এইটো দিছিল, পেডটো নগাঁৱৰ পৰা দি আছিল। আপোনালোকক ক'ব বিচাৰোঁ যেতিয়া মেডিকেলত মই সোমাইছিলোঁ তেতিয়া মেডিকেলত ডক্টৰ মোক ভিডিঅ' কৰিব দিয়া মানা কৰিছিল।